খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰো ভাল আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আজি হৈছে জন্মাষ্টমী আপোনালোকক সকলোকে মোৰ ফালৰ পৰা জন্মাষ্টমীৰ শুভেচ্ছা জনালোঁ হেপী জন্মাষ্টমী টু অল অফ ইউ আৰু আজি জন্মাষ্টমী যিহেতু অকণমান কিবা এটা নকৰিলে বেয়া লাগে ন যিমান হ'লেও আৰু ময়ো অকণমান মানে ভাবিছোঁ অকণমান শৰাই আগবঢ়াম বেলেগনো অকলে থাকোঁ কিনো কৰিম তাকে অকণমান ৰাতিপুৱাৰ পৰা মানে অকণমান ঘৰ চৰ চফা কৰিলোঁ আৰু এতিয়া মানে গা পা ধুই আহিলোঁ গা পা ধুই শৰাই ভাগ এতিয়া ভাবিছোঁ তিয়াই থওঁ যিহেতু গধূলি হয় জন্মাষ্টমী তো গধূলিৰ কাৰণে আয়োজন কৰিছোঁ দিনত বাৰু আজি ভাবিছোঁ যে পূৰা নিৰামিষ খাওঁ একো সেয়া নকৰোঁ তো মই আজি পিঁয়াজ নহৰু নিদিয়াকৈ এটা আলু ৰেচিপি বনাওঁ আপোনালোকৰ লগত সেইটোও শ্বেয়াৰ কৰিম আৰু মই ভাবিছোঁ আজি যিটো আমাৰ পিঠাগুড়ি লাড্ডু যিটো আমি আগতে খাবলৈ পাইছিলোঁ সেইটোতো আজিকালি খাবলৈ নোপোৱাই হ'লোঁ বিয়াৰ পিছৰ পৰা সেইটোও মই আজি বনাম বুলি ভাবিলোঁ আৰু লগত ভোগ টাইপৰ পায়সো বনাম গতিকে কি কৰোঁ অকণমান আপোনালোকক ক্লিপখিনি দেখাই থাকিম বুলি ভাবিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু ভিডিঅ'টোতো আজি নাপায় বাৰু ভিডিঅ'টো আপোনালোকে কালি পৰহিৰ ভিতৰতে পাব হ'লেও মানে মই ভাবিছোঁ অকণমান মই কি কৰোঁ সেইখিনি অকণমান মানে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে ভাবিলোঁ পিঠাগুড়ি লাড্ডুকেইটাই বনাই লওঁ এয়া এফাল নাৰিকল লৈছোঁ আৰু জোখমতে মই চেনি লৈছোঁ মই কোনো মেজাৰমেণ্ট কৰি দিয়া নাই নিজৰ জোখমতে লৈছোঁ এটা ইলাচি দি দিছোঁ আৰু লগত দিছোঁ 4-5টা কাজু আৰু 4-5টা আলমণ্ড ড্ৰাই ফ্ৰুটছটো নিদিলেও হৈ যায় কিন্তু অকণমান বেছি টেষ্টি লাগিবৰ কাৰণে মই ড্ৰাই ফ্ৰুটছ দি দিছোঁ আৰু এইখিনি মিক্সিত এটা ধুনীয়াকৈ মানে কি কৰিছোঁ পেষ্ট টাইপ বনাই লৈছোঁ আৰু আপোনালোকে দেখিছে অকণমান লিকুইডি টাইপ হৈছে যিহেতু নাৰিকলটো ফ্ৰেছ হয় আৰু সেইকাৰণে মই ইয়াত কোনো ধৰণৰ গাখীৰ বা পানী ব্যৱহাৰ কৰিব লগা হোৱা নাই আৰু এইখিনি মই জোখমতে পিঠাগুড়ি লৈ লৈছোঁ একদম একজেক্ট জোখত হৈ গৈছে এক্সট্ৰাকৈ কোনো ধৰণৰ পানী বা গাখীৰ মিক্স কৰিব লগা হোৱা নাই আৰু এইখিনি এতিয়া ধুনীয়াকৈ লাড্ডু বনাই দিম আৰু এইটো আমাৰ নামনিৰ ফালে পকা মিঠৈ বুলি কয় মানে উজনিৰ ফালে কি কয় মই নাজানো কিন্তু আমি সৰুৰ পৰাই যিটো খাই আহিছোঁ আৰু সেইটোকে অকণমান বনাবলৈ চেষ্টা কৰিছোঁ খালি ড্ৰাই ফ্ৰুটছটো মই এক্সট্ৰাকৈ এড কৰিছোঁ যাতে আৰু অকণমান টেষ্টি হয় আৰু এয়া আমাৰ লাড্ডু ৰেডি হৈ গ'ল যিহেতু আজি জন্মাষ্টমী হয় গতিকে মই ভাবিছোঁ একদম নহৰু পিঁয়াজ নিদিয়াকৈ আলুৰ এখন চব্জি বনাওঁ আলুখিনি এনেদৰে কাটি লৈছোঁ আলুখিনি মানে কি হ'ল মই আগতে বইল কৰি নলওঁ অকণমান ফ্ৰাই কৰি পেলাই মানে পানী দি তেনেকৈ সিজাম আৰু লগত লৈছোঁ বিলাহী যিহেতু পিঁয়াজ নিদিওঁ গতিকে গ্ৰেভিটো হ'ব লাগিব গতিকে পিঁয়াজখিনি মই এতিয়া মিক্সিত ধুনীয়াকৈ পেষ্ট এটা বনাই ল'ম পিউৰি বনাই ল'ম মানে মই 3টা বিলাহী পিউৰি বনাই লৈছোঁ যিহেতু পিঁয়াজ নিদিওঁ গতিকে অকণমান বিলাহী সৰহকৈ লৈছোঁ আৰু এটা কেৰাহী লৈ পেলাই তাত তেল দি দিছোঁ তেজপাত দিছোঁ শুকান জলকীয়া দিছোঁ আৰু লগত গৰম মছলা দি দিছোঁ ইলাচি লং আৰু ডালচেনি বেলেগ দিয়া নাই আৰু অকণমান জিৰা দিছোঁ আৰু পাঁচফোৰণ দি দিছোঁ আৰু এইখিনি অকণমান যেতিয়া ফ্ৰাই হৈ যাব তেতিয়া আলুখিনি দি দিম আৰু আলুখিনি ভালদৰে অকণমান ঢাকনি দি পেলাই ফ্ৰাই কৰিম কাৰণ যিহেতু আলুটো আগতে বইল কৰি লোৱা নাই গতিকে আমি এনেদৰে ভাপতে সিজাব লাগিব অকণমান যেতিয়া সিজোৱা হ'ব তেতিয়াহে আমি গ্ৰেভিটো বনাম আৰু এইখিনি অকণমান সময়ৰ কাৰণে মই ঢাকনি দি থৈ দিম আৰু লগত নিমখ আৰু হালধিও দি দিছোঁ নিমখ হালধি দিলে সোনকালে সিজি যায় সেইটো কাৰণে নিমখ হালধি দি অকণমান সময় ঢাকনি দি থৈ দিম তাৰপিছত যেতিয়া অকণমান স্লাইড ভাজা হৈ যাব তেতিয়া মই অকণমান পানী দিছোঁ পানী দেখিছে একদম অকণমান দিছোঁ যাতে আলুটো অকণমান ভাপতো পানীখিনিত সিজি যায় আৰু এয়া দেখিছে আমি এনেদৰে দুবাৰ অকণকৈ মই পানী দিলোঁ পানী দি পেলাই ফ্ৰাই কৰিলোঁ আৰু আলুটো আমাৰ আধা সিজা হৈ গৈছে যেতিয়া আধা সিজা হৈ যাব তেতিয়া আলুখিনি নমাই দিম কাৰণ পিছত গ্ৰেভিটোত আকৌ বাকীখিনি সিজি যাব
আৰু এতিয়া একেখন পেনতে মই যিহেতু তেল অলপ আছে গতিকে এইখিনি তেলতে মই কি কৰিছোঁ এয়া পিউৰিখিনি বনাই লৈছিলোঁ যে বিলাহীৰ পিউৰিখিনি মই দি দিছোঁ আৰু এইখিনি অকণমান ভালদৰে ভাজিম যেতিয়ালৈকে ইয়াৰ পৰা তেলটো ওলাই নাযায় আৰু ইয়াতে মই কাশ্মীৰী লাল মিৰ্চ দি দিছোঁ অকণমান জিৰা পাউডাৰ দিছোঁ অকণমান ধনিয়া পাউডাৰ দিছোঁ আৰু দি পেলাই অকণমান ঢাকনি দি থৈ দিম যাতে সোনকালে বিলাহীখিনিও ভজা হৈ যায় যেতিয়া বিলাহীখিনি ভজা হৈ যাব তেতিয়া আমি ইয়াতে আলুখিনি মিক্স কৰি পেলাই আমি ভালদৰে আঞ্জাখন বনাম আৰু এইখিনি অকণমান সময় মই ঢাকনি দি থৈ দিম কাৰণ ঢাকনি দিলে সোনকালেও হ'ব আৰু বিলাহীৰ পৰা অইলটো ৰিলিজ হ'ব এয়া দেখিছে বিলাহীখিনি ইমান ধুনীয়াকৈ ভজা হৈ গ'ল আৰু এই ষ্টেপটোতে আমি এতিয়া ইয়াতে আলুখিনি দি দিম আৰু আলুখিনি ধুনীয়াকৈ ভাজি ল'ম ভাজি লৈ পেলাই ইয়াতে অকণমান পানী দি দিম যিহেতু মই গ্ৰেভি টাইপৰ বনাইছোঁ আৰু আলুখিনি যিহেতু আমাৰ 50%হে সিজিছিল বাকী 50% আৰু সিজিব আছে গতিকে পানী দি পেলাই আকৌ ঢাকনি দি পেলাই থৈ দিম আৰু যেতিয়া আলুখিনি সিজা হৈ যাব তেতিয়া আমি ইয়াতে আৰু দুটামান বস্তু দিম এয়া হৈছে কচুৰি মেথি অকণমান দি দিছোঁ লগত দিম অকণমান গৰম মছলা পাউডাৰ আৰু দিম ইয়াতে কেঁচা ধনিয়া যিহেতু কেঁচা ধনিয়া এতিয়া পাবলৈ নাই যিহেতু বজাৰত অকণমান পালোঁ কাৰণে লৈ আহিলোঁ আৰু কেঁচা ধনিয়া দিয়াৰ কাৰণে চব্জিখনৰ সোৱাদ আৰু বেছি ভাল হৈছে আৰু এয়া আমাৰ আজি একদম পিঁয়াজ নহৰু নিদিয়াকৈ বনোৱা আমাৰ আজি মানে নিৰামিষ আলুৰ দম বুলি কৈছোঁ আৰু ৰেডি হৈ গ'ল আৰু খাবলৈ সঁচাকৈ মানে টেষ্টি হৈছে পিঁয়াজ নিদিয়া যেন ফিলেই হোৱা নাই আৰু এতিয়া মই ভাবিছোঁ অকণমান মই পায়সো বনাম আৰু পায়স বনাবলৈ মই পায়সটো অকণমান বেলেগকৈ বনাম এয়া কেইটামান কাজু 7-8টামান কাজু মই গৰম পানীত অকণমান সময় তিয়াই থৈ দিছোঁ আৰু যিহেতু মই 1 লিটাৰ গাখীৰৰ কাৰণে বনাম মই হাতৰ মুঠিৰে এনেদৰে দুমুঠি মই চাউল দিওঁ 1 লিটাৰ গাখীৰৰ কাৰণে মোৰ সেইটোৱে জোখ কাৰণ মই পায়সত অকণমান মানে হেৰি হ'লে বেয়া পাওঁ মানে চাউলটো বেছি হ'লে বেয়া পাওঁ আৰু এয়া যে দেখিছে ভিজাই থোৱা চাউলৰ অলপমান চাউল আৰু কাজুখিনি মই এটা পেষ্ট বনাই ল'ম আৰু বাকীখিনি মই পায়সত দি দিম চাউল আৰু এনেদৰে যেতিয়া পেষ্টটো দি দিম নহয় পায়সখিনি পূৰা ক্ৰিমি টেক্সচাৰ এটা লয় গতিকে আপোনালোকে যদি পায়স কেতিয়াবা বনালে ক্ৰিমি টেক্সচাৰ বিচাৰে তেতিয়াহ'লে এনেদৰে অকণমান পেষ্ট কৰি ল'ব পাৰে আৰু অকণমান আপোনালোকে আইডিয়া কৰিছে মই এইটো চচপেনটোত অকণমান পানী দি লৈছোঁ তাৰপিছতহে গাখীৰ দিছোঁ কাৰণ কি হয় যেতিয়া অকণমান তলত পানী দি লোৱা হয় ন তেতিয়া গাখীৰখিনি তলত লাগি নাযায় আৰু চচপেনটো লেতেৰা নহয় আৰু অলপমান গাখীৰ উলিয়াই মই তাতে কেশৰ দি দিছোঁ আৰু যেতিয়া গাখীৰখিনি অলপ উতলিছে তেতিয়া মই চাউলখিনি দি দিছোঁ আৰু এইখিনি এতিয়া চাউল যেতিয়ালৈকে নিসিজে তেতিয়ালৈকে আমি এনেদৰে লৰাই লৰাই বনাব লাগিব পায়স বনাব সকলোৱে জানে খালি মই অকণমান আজি অলপ বেলেগ টাইপত বনাইছোঁ আৰু এতিয়া যেতিয়া অকণমান চাউলখিনি সিজি গৈছে সেয়া যে অলপ চাউল আৰু কাজুৰ পেষ্ট এটা বনাই লৈছিলোঁ সেইখিনি এই ষ্টেজটোত দি দিম এইখিনি মই যেতিয়া চাউলখিনি সিজি যায় তাৰ পিছতহে দিওঁ নহ'লে মানে কি হয় এইখিনি তলিত লাগি যোৱা চান্স থাকে আৰু ড্ৰাই ফ্ৰুটছখিনি মই অকণমান ঘিত ৰোষ্ট কৰি দি পেলাই বেছি ভাল পাওঁ সেইটো কাৰণে এনেদৰে হেতাৰ এখন লৈ পেলাই মই 2 চামুচ ঘি লৈছোঁ আৰু ইয়াতে কাজু আৰু আলমণ্ডখিনি দুফালকৈ কাটি লৈছিলোঁ সেইখিনি মই ইয়াতে অকণমান ৰোষ্ট কৰি লৈছোঁ আৰু এইখিনি এতিয়া ডাইৰেক্ট ইয়াতে দি দিম অলপ ঘিৰ ফ্লেভাৰ এটা আহিলেও ভাল লাগে আৰু যিহেতু ভগৱানৰ প্ৰসাদ হিচাপত বনাইছোঁ গতিকে পঞ্চামৃত টাইপো হৈ গৈছে ঘিউ দিছোঁ আৰু এয়া দেখিছে ইমান ক্ৰিমি টেক্সচাৰ আহিছে একদম ধুনীয়া হৈছে আৰু একদম যেতিয়া অৱস্থা হ'ব পায়সখিনি তেতিয়া চেনি দি দিছোঁ চেনি লাষ্টতে দিব লাগে প্ৰায়ে আৰু এয়া অলমষ্ট আমাৰ হৈ গৈছে আৰু 2-3 মিনিটমান লৰাই দিয়াৰ পিছত আমি নমাই দিম আৰু এয়া কেশৰ গাখীৰখিনিও দি দিছোঁ লাষ্টত আৰু ইয়াতে অকণমান কি কৰিম মই ইলাচি গুড়িও দি দিম ইলাচি গুড়িখিনি মই ফাৰ্ষ্টতে নাই দিয়া লাষ্টত দি দিছোঁ ফ্লেভাৰটো তেতিয়া বেছি ভাল আহে আৰু এয়া আমাৰ একদম ক্ৰিমি টেক্সচাৰৰ ভগৱানৰ পায়স ৰেডি হৈ গ'ল দেখিবলৈ আপোনালোকে গমেই পাইছে কিমান ধুনীয়া ক্ৰিমি হৈছে যিহেতু নৰ্মেলি ইমান ক্ৰিমি পটককৈ নহয় যদি আপোনালোকে তেনেদৰে কাজু পেষ্ট এটা দি দিয়ে ধুনীয়া ক্ৰিমি হৈ যায় আৰু এয়া আমাৰ পায়স ৰেডি হৈ গৈছে পূৰা গৰম লাগি গৈছে পূৰা বনাই মেলি আজৰি হ'লোঁ আবেলি শৰাই দিবৰ কাৰণেও অকণমান পায়স বনালোঁ লাডু বনালোঁ আৰু এতিয়া অকণমান আন্ধাৰ হ'বই আৰু মই গা পা ধুনীয়াকৈ ধুই লৈ পেলাই শৰাই ভাগ পাতোঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ আৰু আজি ওচৰতে আমাৰ কোৱাৰ্টাৰৰ ওচৰতে APLৰ নামঘৰো আছে ভাবিছোঁ নামঘৰটো এপাক যাওঁ তাতো পাতিব বুলি কৈছে চাওঁ কিমান দেৰি থাকিব পাৰোঁ বেছি সময় নাথাকোঁ আৰু এনেই ৰাতি 11-12মান বাজে বোলে আমি এবাৰ তথাপিতো গৈ চাকি বন্তি জ্বলাই আহিম আপোনালোকক অলপ অলপ দেখাই থাকিম ভালে সজাইছে এয়াই হৈছে আমাৰ APLৰ নামঘৰটো আৰু আমি সন্ধিয়া এনেদৰে ওচৰৰ বহুতৰ লগত মিলি আহিলোঁ ইয়াতো অকণমান সময় থাকি সেৱা ভাগ ল'লোঁ
আশা কৰোঁ আজি আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাইছে আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই